হে ৰ ইমান ধূলি উৰিছে দেখা নাই কলা মানুহ একেবাৰে দেখোন তই বগা কৰি দিবি একো নহয় দে বিনা পইচাত অকণমান বগা হৈ ল চহৰলৈ যোৱা কথা নতুনত্ব লৈ গ'লে তোৰে ভাল দেচোন এ হ'ব বৰ কথা ক'ব লৈছো আজিকালি পিছে দাদা ঘৰত আছে নে আছে আ দাদা ঐ দাদা তোক বিচাৰি আলহী আহিছে নেপিনাচোন বহিবলৈ দে মই গৈ আছো হে জনী ইমান চিঞৰিছ নে তেতুহি একেবাৰে ফুলি গৈছে হ'ব দে এতিয়া মোৰ মাতটো শুনিবলৈকো মন নোযোৱা হ'ল মই জানিছো নহয় মানুহ সলনি হোৱা প্ৰথম লক্ষণ এইবোৰে হ'ব দে তই ব মই চাহ কৰোঁগৈ হ'ব যা তইহে মই আকৌ বেলেগ কোনোবা বুলি ভাবিছিলো মই মানে কাইলৈ চহৰলৈ যাম সেয়ে ভাবিলো এপাক সোমাই যাওঁ কাঞ্চন বহিবলৈ চকী এখন লৈ আছোন তই কাইলৈ চহৰলৈ যাবিগৈ আমাৰ আকৌ এই পিঠা পনা বনাই আছিল তেতিয়াহে মই গম পালো তই চহৰত যাবিগৈ বুলি কলেজ খুলিব নগ'লে নহ'ব কাৰণে ওলাইছোঁ তাতে আকৌ মোৰ দেউতাৰ গাটো বৰ এটা ভাল নহয় তাতে আকৌ নতুনকৈ কলেজ যাম সকলোবোৰ ঠিক ঠাক কৰি কলেজ বন্ধ হোৱাৰ পিছতে আকৌ আহিম তই দেউতাৰ কথা বৰ চিন্তা নকৰিবি কিবা অসুবিধা হ'লে আমি আছো তই পঢ়া শুনা ভালদৰে কৰি থাকিবি কিবা অসুবিধা হ'লে মোক জনাবি আজিকালি সকলোতো ফোনতে তই ফোনতে খবৰ খাতি লৈ থাকিবি তই বহ মই পথাৰৰ পৰা আহোঁগৈ কাঞ্চন এই অনুক চাহ একাপ দে নাই মই পথাৰৰ পৰা একেবাৰে আহি খাম ৱাও নাৰিকলৰ লাৰু কোনে বনালে অ' কোনে বনাব আৰু আমিবোৰ গঞাহে চহৰৰ ছোৱালীয়ে জানে নহয় ৱাও চাউণ্ড দেচোন আৰু এটা চহৰৰ ছোৱালীজনী হাতে আৰু এটা খাওঁ ৰ আনিছো এইটো ল কি আনিছো মইতো তোক এটাহে আনিব কৈছিলো তই দেখোন গোটেই সোপাই আনিলি তই হোষ্টেললৈ যাবি বুলিয়ে বনাইছিলো বেগত যদি খালী ঠাই আছে ভৰাই ল'বি ৰ ভালেই কৰিলি দে মই আকৌ তোক কথাটো ক'ম বুলি ভাবি আছিলো মই নোকোৱাকৈ যে মোৰ মনৰ কথাবোৰ বুজি পাওঁ সেইকাৰণে তোক ভাল লাগে অ' ভালহে লাগে ভাল পাওঁ বুলিতো কোৱা নাই আৰু কিবা লাগে যদি ক তোক কথা এটা কম বুলি ভাবি আছিলোঁ ভয়ো লাগে বেয়াও লাগে তই বা কি ক পিছে মই কথাটো দেউতাকো কৈছোৱেই ক না কি ক'ম বুলি ভাবিছ সোনকালে কচোন তই বেয়া নাপাওঁতো নাপাওঁ ক আৰু মইতো কেতিয়াও বেয়া পাব নোৱাৰোঁ কাৰণ মই কি কাৰণ আমি ভাল বন্ধু ন তোৰ যদি অসুবিধা নহয় মোৰ দেউতাক অলপ চাবি হ'ব দে তই চিন্তা কৰিব নালাগে যাওঁ দে বহুত দেৰি হ'ল ঐ শুনচোন পাৰিলে কাইলৈ নৈ পাৰিলৈ এপাক যাবি হ'ব দে যাম এফালে এপাক যাম ঐ তই তাক কৈ দিবি তই যে তাক ভাল পাওঁ কেনেকৈনো কমো সি যদি মোক বেয়া পায় যদি ভুল বুজে কি ভুল বুজিলে জানো মই সহ্য কৰিব পাৰিম ক নালাগে থাকক দে তোৰ দ্বাৰা একো নহ'ব তই আনৰ কথা চিন্তা কৰোঁতে যাব তই এদিন পস্তাবি তই বেছিকৈ ভয় কৰিছ মোৰ একো নহয় দে তই আহিলি মই আকৌ তই নাহিবি বুলিয়ে ভাবিছিলোঁ তইতো তেনেকৈ ভাবিবি ন ফোন কৰি থাকিবি আকৌ তোৰ জানো সময় হ'ব পাহৰি নাযাবি আকৌ উশাহ থকালৈকে ভালকৈ থাকিবি তইও ভালকৈ থাকিবি ঠিক আছে মোৰ ঠিক আছে যা দে ঐ তই কান্দিছ তই দুখ নকৰিবি সি তোকো বহুত ভাল পায় নাজানো পৰি ক'ব নোৱাৰাকৈ চকুলো বৈ আহিছে মোৰ এনেকুৱা লাগিছে মই তাক যেন হেৰুৱাই পেলাম
তই দুখ নকৰিবি সিও তোক বহুত ভাল পায় যাওঁ বল বল অনু তই কিন্তু চহৰলৈ গৈ আমাক পাহৰি নাযাবি দেই তয়ো কথা ক আৰু দেই মই আকৌ তহঁতক কিয় পাহৰিম বাৰু তই তাত ভালদৰে থাকিবি তয়ো ভালকৈ থাকিবি গাঁৱৰ খবৰ খাতিবিলাক মোক দি থাকিবি আকৌ হ'ব দে তই যাবি মই গৈ থাকোঁ ঠিক আছে তই যাওঁ তেতিয়া হেল্ল' আপুনি অনুৰাগ বৰুৱা হয়নে হয় মই অনুৰাগেই কৈছোঁ কওকচোন আপোনাৰ এটা আইডেণ্টি কাৰ্ড মোৰ হাতত আছে মানে কলেজৰ গেটৰ সন্মুখত পাইছিলোঁ অঁ হয় নেকি আপোনাক পিছে মই ক'ত লগ পাম মই কলেজৰ পৰা অলপ আগতেই বহি আছোঁ আপুনি মোক ইয়াতে লগ কৰিব পাৰিব আপুনি তাতে ৰৈ দিবচোন মই গৈ আছোঁ বাৰু অঁ হ'ব ঠিক আছে অঁ আপুনিয়ে কল কৰিছিলে নেকি মই অনুৰাগ হয় হাই ময়ে গীতি মানে মোৰ নামটো গীতি আৰু সকলোৱে মৰমতে গীতি বুলিয়ে মাতে মোৰ নামটো গম পালেই নহয় মোক তুমি বুলি ক'লেই হ'ব বয়সত কিজানি ইমান সাংঘাতিক পাৰ্থক্য নাথাকিবও পাৰে চিয়'ৰ ঠিক আছে বাৰু মোৰ দেৰি হৈছে পিছত মই তোমালৈ ফোন এটা কৰিম বাৰু বাই
কাঞ্চন অনুক ফোন কৰি দেউতাকৰ খবৰটো দিবিচোন নহ'লে ফোনটো লগাই দিবি ময়ে খবৰ ল'ম নকৰোঁ মই তালৈ ফোনচোন যেতিয়াই ফোন কৰোঁ অকল বিজি যেনিবা গোটেই দেশখন সিহে চলাই আছে হ'ব দেচোন পঢ়া শুনা কৰা ল'ৰা ব্যস্ত থাকিবই তই মই বেয়া পালে নহ'ব নহয় বেচেৰাটো পঢ়া শুনাৰ পৰা আজৰি নাপাই চাগে পাছত নিজে কৰি ল'বি মোৰ কাম আছে মই কাম কৰোঁগৈ গীতি চাওঁ এইফালে আচোন কি মা তই মই অনুৰাগক মতা বুলি কবি কিয় মা বিশেষ কথা আছিল নেকি তই জনাৰ দৰকাৰ নাই মই মাতিছে বুলি কবি হ'ব দিয়া মই তাক ক'ম বাৰু ঠিক আছে যা হেল্ল' কি কৰিছা শুলা নেকি নাই হোৱা আছোঁ কোৱা তোমাৰ কথাকে ভাবি আছোঁ সঁচানে ঐ শুনাচোন তোমাক কাইলে মায়ে মাতিছে আহিবা আকৌ হয় নেকি ঠিক আছে যাম বাৰু অ'কে বাই ঠিক আছে দিয়া গুড নাইট হেল্ল' 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 ইমান ফোন কৰি আছোঁ অকল বিজি যে নহয় লগৰ এটাৰ লগত ভালনে সুধিব লগা হৈ গৈছে ন কি কৰিম ব্যস্ততাই এনেকুৱা উশাহ ল'বলৈ পাহৰি যোৱা নাইতো ঠাট্টা কৰিছ ন মোক ইমান অধিকাৰ আছে জানো এতিয়া মোৰ খগমিবানবোৰ থাকক নেকি এতিয়া এৰা আমনি মোহৰ লাগিল যেতিয়াতো উপায়তো নাই হ'ব বাকী ঘৰৰ খবৰ কোৱাচোন দেউতাৰ গা ভালনে দেউতা গা বৰ ভাল নহয় পাৰিলে ঘৰত এপাক আহি যাবি তই চাগে ভাবিছ মই হেৰাই গ'লো ন হেৰাই যোৱা নাই কিন্তু সলনি ঠিকেই হ'লি একেই আছোঁ ময়ো সলনি হোৱা মানুহে প্ৰথমে তেনেকৈ কয়ো কি বিচাৰ তই আগতে বিচাৰিছিলোঁ কাষত থাক বুলি যাতে এদিন ভালনে বুলি সুধিব লগা নহয় এতিয়া আৰু একো বিচাৰিবলৈ নাই পাৰিলে অজুহাতবোৰ নিদিবি হ'ব দে ভালদৰে থাকিবি এতিয়া সময় হ'লে দেউতাক এবাৰ চাই যাবিহি হ'ব দে আহা কিয় লাজ কৰিম কৰিছা ভিতৰলৈ সোমাই আহা মা মা কোন আহিছে চোৱাহিচোন বহা বাৰু তোমাৰ পঢ়া শুনা কেনে চলিছে ঠিকে চলি আছে আণ্টি মই কথাবোৰ স্পষ্টকৈ কৈয়ে ভাল পাওঁ তথাপিও মই চিধাকৈ কৈছোঁ তোমালোকৰ সম্পৰ্কটোৰ কথা কি ভাবিছা মানে মই তোমালোকৰ বিয়া বাৰুৰ কথাটো ভালদৰে পাতি লোৱাটোৱেই বিচাৰোঁ মোৰ দেউতাৰ গা ইমান ভাল নহয় কলেজ শেষ কৰি কিবা এটা সংস্থাপন নোলোৱালৈকে মই বিয়াৰ কথা ভাবিব নোৱাৰোঁ চাকৰিৰ কথা তুমি চিন্তা কৰিব নালাগে মোৰ ইমানবোৰ সম্পত্তি আছে এইবোৰ ছোৱালীয়ে হ'ব ইয়াৰ পিছত এইবোৰেই তুমি চোৱা চিতা কৰিব পাৰিবা কিন্তু মোৰ এটা চৰ্ত আছে চৰ্ত মানে কেনেকুৱা চৰ্ত মানে বিয়া পাতি তুমি আমাৰ ঘৰতে থাকিব লাগিব কোৱা পাৰিবা ক্ষমা কৰিব মোক নপুংসকতাৰ বিলাসী জীৱনতকৈ
স্বাভিমানৰ কাৰাগাৰ মোৰ প্ৰথম পচন্দ। মনু মা কাঞ্চন, ঐ কাঞ্চন, কাঞ্চন, ঐ কাঞ্চন। অনু তই আহিছ? কাঞ্চন, মই চিৰদিনৰ কাৰণে তোৰ কাষলৈ গুচি আহিলোঁ। মই সদায় তোৰ কাষতে থাকিব বিচাৰোঁ, তই পাৰিবিনে? অনু তই? অঁ, মই সদায় তোৰ কাষতে থাকিব বিচাৰোঁ, তই পাৰিবিনে? মই তোৰ কাষত সদায় আছোঁ অনু।